নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে ক্লাছ 6ৰ অসমীয়াৰ পাঠ নং 1 আমাৰ দেশ ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে দিয়া আছে যে 1 নম্বৰ প্ৰশ্নখিনি যে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়া সঠিক বিত্ততৰ পূৰ কৰা। ইয়াতে দিয়া আছে যে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে। প্ৰথমে ক নম্বৰত দিয়া আছে যে লুইতৰ, খ নম্বৰত দিয়া আছে যে আমাৰ দেৱভূমিৰ, গ নম্বৰত দিয়া আছে যে আমাৰ হিমালয়ৰ আৰু খ নম্বৰত দিয়া আছে যে পাটকাইৰ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে গ নম্বৰটো হিমালয়ৰ। এইটো আমি শুদ্ধ চিন দি দিম। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে যে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে। ইয়াৰে প্ৰথম ক নম্বৰত দিয়া আছে যে হিমালয় পৰ্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে। খ নম্বৰত দিয়া আছে যে আমাৰ দেশখন ধনে ধানে ৰূপে ৰসে গীতে ভৰি থকাৰ বাবে। গ নম্বৰত দিয়া আছে যে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। আৰু খ নম্বৰত দিয়া আছে যে আমাৰ দেশখন পাহাৰ পৰ্বত নদ নদী আদিৰে ভৰি থকাৰ বাবে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে গ নম্বৰটো যে পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছৰ 2 নম্বৰ প্ৰশ্নটো যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটোক কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে কাৰণ কবিতাটোত উল্লেখ আছে যে নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এই কাৰণে দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ল'লো। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দিয়া আছে যে ইয়াৰ পিছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখে। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰটো লিখিম যে কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। তাৰপিছত খ নম্বৰটো দিয়া আছে যে কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিম যে কবিয়ে খাচীয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। তাৰপিছত ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে কিহে অসমীয়াইৰ গাৰ জেউতি চৰাই। ইয়াৰ উত্তৰটো লিখিম যে শুকলা পাতৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতি চৰাই। তাৰপিছত খ নম্বৰটো দিয়া আছে যে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে। ইয়াৰ উত্তৰটো লিখিম যে আমাৰ দেশক কবিয়ে দেৱভূমি বুলি কৈছে। তাৰপিছত 9 নম্বৰটো কৈছে যে কবিয়ে অসমী আয়ে কিহৰ হাতসৰী পিন্ধা বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিম যে কবিয়ে জান-জুৰিৰ হাতসৰী পিন্ধা বুলি কৈছে। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে আলোচনা কৰি বহলাই লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিম যে কবিয়ে আমাৰ দেশখনক বহুত কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে। কবিয়ে কৈছে আমাৰ দেশত সকলো ধৰণৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ। এফালে হিমালয় নদী পাটকাই পাহাৰ লগতে বিভিন্ন অৰণ্যৰ লগতে বিভিন্ন ধৰণৰ গছ গছনি ফুল ফুলেৰে ভৰা। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ইয়াতে দিয়া আছে যে পাটকায়ে মেলে কলা চলিতাৰী অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিহে ৰিহা খনি গাত। প্ৰথমে ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে কলা চলিতাৰী কোনে মেলে বুলি কৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে পাটকাই পৰ্বত। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। এইটো লিখিম আমি উত্তৰটো অসমৰ। ক নম্বৰটো দিয়া আছে যে ৰিহা খনি বুলি কিহৰ কথা কৈছে। ইয়াৰ উত্তৰটো লিখিম যে ৰিহা খনি বুলি লুইতৰ কথা কৈছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা। ইফালে দিয়া আছে ক অংশ আৰু ইফালে দিয়া আছে খ অংশ। ক অংশ প্ৰথমটো দিয়া আছে যে আমাৰ আৰু ক'ত গিৰি আছে সভা কৰি আচলত নাচে তৰা। এইটো আমি 2 নম্বৰ খৰটোৰ লগত মিলাই দিম। তাৰপিছত 2 নম্বৰটো দিয়া আছে যে আমাৰ প্ৰশ্নটো অসমা সুষমা মণি মনোৰমা আমাৰ চেনেহী আই। এইটো আমি 3 নম্বৰ খৰটোৰ লগত মিলাই দিম যে পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম। ইয়াৰ লগত আমি মিলাই দিম। তাৰপিছত 3 নম্বৰটো দিয়া আছে যে দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। এইটো আমি প্ৰথম অক্ষৰটোৰ লগত মিলাই দিম। এনেকৈ মিলাই দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নখিনি যে আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰখিনি লিখিব লাগিব এনেকৈ যে গিৰিৰাজ হিমালয়ে এইটো লিখিম। তাৰপিছত মূৰৰ মুকুট হৈ জেউতি
চৰাইছে। তাৰপিছত 6 ঋতুৱে এইটো লিখিম যে আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ। তাৰপিছত পাটকাই পৰ্বতে এইটো লিখিম যে মেলে কলা চৰিতাৰী অৰুণ উদয় দাঁত। তাৰপিছত লুইতে এইটো লিখিম যে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। তাৰপিছত জাঞ্জুৰি এইটো লিখিম যে লৈ হাতে সৰি হাৰ। তাৰপিছত পৰ্বত পাহাৰে এইটো লিখিম যে আছে সভা কৰি আচলত নাচে তৰা। এনেকৈ লিখিম। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো নেলাগে 9 নম্বৰটো কৰি দিছোঁ যে শব্দৰ খেল খেলো আহা। ইয়াৰে প্ৰথম ক নম্বৰটো দি আছে যে পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাৰ্টিৰ পৰা শব্দটো বিচাৰি উলিয়াই। ইয়াৰে প্ৰথমতে দি আছে এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা ঔকাৰ আঁতৰাই দিলে ইয়াৰে প্ৰথমটো দি আছে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব। ইয়াত আমি লিখিম যে ভৱ। তাৰপিছত 2 নম্বৰটো দি আছে যে প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব। এইটো হ'ব যে ভৱন। তাৰপিছত 3 নম্বৰটো দি আছে যে প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব। ইয়াত লিখিম আমি ফণী। 10 নম্বৰ প্ৰশ্নটো দি আছে যে কবিতাটিত থকা যোগৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। ইয়াৰে প্ৰথম উদাহৰণ দি আছে যে ৰিহা মেখেলা। এনেকৈ লিখিম। তাৰপিছত জাঞ্জুৰি ৰূপে ৰখে ধন ধানে মনে চিন্তে গুণ গান মণি মনোৰমা। এইকেইটা লিখিলে হৈ যাব। তাৰপিছত দি আছে ইয়াৰ পিছত প্ৰশ্নখিনি 11 নম্বৰ প্ৰশ্নখিনি যে শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। ইয়াৰে প্ৰথমটো আমাৰ দি আছে যে অৰুণ। এইটো লিখিম আমি যে তাৰপিছত অৰণ্য, তাৰপিছত সূৰ্যোদয় উষা, তাৰপিছত গিৰিটো লিখিম যে পৰ্বত গধৰ পাহাৰ, তাৰপিছত জননীটো লিখিম যে মা মাতৃ আই, তাৰপিছত ভৱনটো লিখিম যে ঘৰ নিবাস আৱাস, তাৰপিছত সাজটো লিখিম যে ভূষণ গহনা পোচাক। এইকেইটা লিখিলে হৈ যাব। তাৰপিছত দি আছে ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নখিনি যে বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথমটো দি আছে আমাৰ যে অপূৰ্ব। এইটো আমি এনেকৈ বাক্য ৰচনা কৰিম যে হিমালয় অপূৰ্ব সুন্দৰ। তাৰপিছত উদয়টো লিখিম যে আমি পূব ফালে বেলি উদয় হয়। আৰু 3 নম্বৰ দি আছে যে মনোহৰ। এইটো লিখিম যে ঠাইখন বৰ মনোহৰ। তাৰপিছত জেউতিটো এনেকৈ সজাই লিখিম যে সূৰ্যৰ জেউতি আছে। তাৰপিছত চেনেহীটো লিখিম যে মোৰ আই চেনেহী। তাৰপিছত আলফুল এইটো লিখিম যে আমাৰ দেশত 6 ঋতুত গছ গছনি আলফুল হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দি আছে ইয়াৰ পিছত 13 নম্বৰৰ প্ৰশ্নটোত যে কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। ইয়াৰে প্ৰথমটো দি আছে যে বিশেষ আৰু বিশেষণ। এইটো বিশেষত দি আছে যে অপূৰ্ব, বিশেষণত লিখিম আমি সাজ। ঠিক একেদৰে যে 2 চৰণ, তাৰপিছত পখালি এইটো লিখিম লুইত, তাৰপিছত সোণৰ এইটো লিখিম অসম, চেনেহীটো লিখিম আই, মনোহৰটো লিখিম যে আমাৰ দেশ। এনেকৈ লিখিম। 14 নম্বৰ প্ৰশ্নখিনি দি আছে যে সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথমটো সাজটো দি আছে যে সাজটো তাৰ অৰ্থ হৈছে পোচাক যে বিহুত নতুন সাজ পিন্ধে। তাৰপিছত সাজ আৰু এটা এইটো হৈছে বাচন। এইটো লিখিম যে বাচনত আমি খোৱা বস্তু ৰাখোঁ। আৰু এটা সাজ দি আছে এইটো হৈছে নিৰ্মাণ কৰা। এইটো লিখিম যে ইটাৰ দ্বাৰা ঘৰ নিৰ্মাণ কৰা হয়। এনেকৈ লিখিম। 15 নম্বৰ প্ৰশ্নখিনি দি আছে যে পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দৰ আৰ্হিত আন শব্দ গঠন কৰা। ইয়াৰে প্ৰথমটো পুলিংগ আৰু স্ত্ৰীলিংগ দি আছে যে পুলিংগ দি আছে যে অসম, স্ত্ৰীলিংগ লিখিম যে আমি অসমা। তাৰপিছত সৰলটো লিখিম সৰলা, অচলটো লিখিম আমি অচলা, বৃদ্ধটো লিখিম আমি বৃদ্ধা, তাৰপিছত সুষমটো লিখিম আমি সুষমা। 16 নম্বৰ প্ৰশ্নখিনি দি আছে যে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা। ইয়াৰে প্ৰথমটো দি আছে যে দুৰ্বল। এইটো দুৰ্বল লিখিম। তাৰপিছত কৰ্দৈ এইটো কৰ্দৈ লিখিম। তাৰপিছত কীৰ্তন এইটো লিখিম কীৰ্তন। তাৰপিছত অৰ্জুন এইটো লিখিম, পৰ্বতটো এইটো লিখিম, শৰ্মাটো এনেকৈ লিখিম।